মাহত 11 মে'ত অসমত 51,000 নতুন নিযুক্তি হ'ব। তাৰে প্ৰায় 6,000 আৰক্ষী আৰু ফৰেষ্টৰ জোৱান থাকিব। সাংবাদিক বন্ধু বান্ধৱীসকল, অসম আৰক্ষীত যোৱা 2 বছৰ ধৰি নিৰন্তৰ নিযুক্তি আৰু স্বচ্ছ নিযুক্তিৰে এটা নতুন প্ৰফেশ্যনেল এপ্ৰ'চ আৰু এটিচিউড নিৰ্মাণৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে। তাৰ অংশ হিচাপে ইতিমধ্যে আমি প্ৰায় 14,300 গৰাকী আৰক্ষী জোৱানক 2 বছৰত নিযুক্তি দিছোঁ আৰু অহা 11 মে' তাৰিখে 6,000 প্ৰায় 6,500 আৰু নতুন জোৱানক নিযুক্তি দিয়া হ'ব। এই নিযুক্তি পৰ্বৰ প্ৰক্ৰিয়া হিচাপে প্ৰশিক্ষণৰ অন্তত আজি 1700তকৈও অধিক আনআৰ্ম ব্ৰাঞ্চৰ জোৱানে পাছিং আউট পেৰেডত অংশগ্ৰহণ কৰিলে আৰু তেওঁলোক আজিৰ পৰা অসম আৰক্ষীৰ আনুষ্ঠানিক জোৱান হিচাপে স্বীকৃতি লৈ তেওঁলোকে নিজৰ কৰ্তব্য পথলৈ উভতি যাব। পাছিং আউট পেৰেডত আমাৰ মন্ত্ৰীসভাৰ সতীৰ্থ বিধায়ক, মুখ্য সচিব, ডিজিপিকে আদি কৰি আমি সকলোৱে উপস্থিত থাকি এই জোৱানসকলক শুভেচ্ছা আৰু আশীৰ্বাদ জনালোঁ, যাতে তেওঁলোকে অসমৰ জনসাধাৰণক নিৰাপত্তা প্ৰদান, গণতন্ত্ৰৰ ৰক্ষণাবেক্ষণ আৰু শান্তি এখন অসমৰ যি আমাৰ প্ৰতিচ্ছবি আমাৰ মানস পটত আছে তাৰ বাবে কাম কৰাৰ বাবে তেওঁলোকে যাতে নিজকে উৎসৰ্গা কৰে। দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত লোৱা সুন্দৰ প্ৰশিক্ষণে অসম আৰক্ষীক এক নতুন বৃত্তিগত মৰ্যাদা প্ৰদান কৰিলে। মই দেৰগাঁও আমাৰ পুলিচ ট্ৰেইনিং কলেজৰ লাচিত বৰফুকন পুলিচ ট্ৰেইনিং কেন্দ্ৰৰ সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ। মে' মাহত আকৌ নিযুক্তিৰ কথা। মে' মাহত 11 মে'ত অসমত 51,000 নতুন নিযুক্তি হ'ব। তাৰে প্ৰায় 6,000 আৰক্ষী আৰু ফৰেষ্টৰ জোৱান থাকিব। আৰু স্যাৰ পুলিচ একাডেমীখন কেতিয়া মানে পুলিচ একাডেমীৰ এটা বিল্ডিংটো ইতিমধ্যে কমপ্লিট হৈ আছে। নতুন বিল্ডিংটো আমি ভাবোঁ যে এই বছৰত সম্পূৰ্ণ হৈ যাব আৰু তাৰ পিছত আমাৰ কোৱাৰ্টাৰসমূহত আমি গুৰুত্ব দিম, যাতে পুৰণা কোৱাৰ্টাৰখিনিৰ জেগাত আমি ৰেচিডেঞ্চিয়েল ব্লক